হেল্ল' ইণ্টাৰনেট, কি খবৰ সকলোৰে? অনাতাৰ নতুন এপিছড বহুত দিনৰ পাছত আমি মাজতে বহুত ব্ৰেক ল'লোঁ। অৱশেষত এজন মানুহক উঠাই আনিছোঁ আজি, যিজনক ক্লাছ কিমান আমি 5-6 মান এতিয়ালৈকে হ'ল চাগে প্লেনিং কৰা, কিন্তু নহয়গৈ মানে সদায় কিবা এটা নহয় কিবা প্ৰব্লেম ওলায় মানে। তো অৱশেষত তেওঁৰ জিমত, আৰু এওঁক দেখি আছে চাগে মোৰ ব্লগত 2 বাৰ ওলাইছে এতিয়ালৈকে। তো এখেত মোৰ এতিয়া গুৱাহাটীত যদি দাদা আছে মানে এজন মিফতা দা আৰু ছেকেণ্ড গৌৰৱ দা, মানে নিজৰ দাদা নিচিনা একেবাৰে, আৰু বহুত ভাল ভাল কাম কৰি আছে। মই ইছোঁ তেওঁৰ লগত অকণমান কথা পাতোঁ আজি। গৌৰৱ বৰুৱা বৰা নি? চৰি বাই বেড। কি খবৰ? ভাল। কাম চাম চলি আছে? পুৰা ফুল চুইং। এতিয়া আপুনি কোনখন কৰি আছে চিৰিয়েল? এতিয়া মোৰ শ্বুটিং চলি আছে স্নেহবন্ধন। ৰঙত 8:30 বজাত দি আছে। 8:30 বহুতে চাই আছে চাগে। কেৰেক্টাৰ নাম কি আপোনাৰ? দেৱ দাড়ি চাৰি খুৰাই যে? নহয় মানে দাড়ি খোৱা কথাটো এইটো এই ইউটিউবতো কমেণ্ট কৰিছে। তাৰমানে কথাটো কি হয়, সাধাৰণতে কলেজত পঢ়া ল'ৰাবোৰৰ ইমান দাড়ি নাথাকে, বা যদি থাকে দেউতাক যিহেতু পুলিচ অফিচাৰ, তো পুতেকতকতো দাড়ি ৰাখিবলৈ নিদিব। গতিকে তেনেকুৱা কনচেপ্ট এটাৰ কাৰণেহে দাড়িখিনি কটা গৈছে। মানে কি কেৰেক্টাৰে ষ্টুডেণ্ট পঢ়ি আছে কলেজত? পঢ়ি আছে মানে এতিয়া মানে ষ্টাৰ্টিং যিখিনি হৈছে সেইখিনি পঢ়ি আছে। এতিয়া পাছ কৰিছোঁ আৰু মানে যিখিনি শ্বুটিং চলি আছে এতিয়া চলি হয়। কিমানৰ পিছত পালেগৈ? আমাৰ বেছি এপিছড হোৱা নাই, আমাৰ 22-23 মান শ্বুটিং চলি আছে। 22 মানে বেছি বেংকত নাই? নাই বেংকত একেবাৰে নাই। 6টা এপিছড গ'ল, বাকী আৰু 6টা এপিছড হাতত আছে। ভাল ৰিস্ক লৈছে তেতিয়াহ'লে ইমানখিনি। উপায় নাই, মানে আমাক এই মাজৰ বৰষুণটোত বহুত ফচি গ'লোঁ। বিৰাট বেয়াকৈ বৰষুণ দিছিল যে গুৱাহাটী। তোমালোকৰ যে মন হৈ গৈছিলে ছেম 6 দিন আমাৰ শ্বুটিং কৰিব পৰা নাই। যিটো ঘৰ লৈ থৈছিলে পানী সোমাই গ'ল, আকৌ আমি ঘৰটো চিফ্ট কৰিবলগীয়া হৈ গ'ল। এতিয়া সেইটো এটা প্ৰব্লেম হ'ব। এইটো ইনডোৰ চলি আছে নে আউটডোৰ চলি আছে? ইনডোৰ চলি আছে। বাকী গৌৰৱদাৰ ঘৰ লখিমপুৰ, ধেমাজি। চৰি মোৰ অলপ খেলি মেলি লাগি আছে, মানে কি হ'ল আজি স্কোৱাড মাৰিলোঁ। আমাৰ প্লেনিং নাছিলে আজি, তাৰপিছত মই ৰাতিপুৱা ফোন কৰিলোঁ, বোলো গৌৰৱদা যদি আজি আছে জিমত মাৰি দিওঁ বোলো এপিছডটো। ক'লে ঠিক আছে আহা। তো আহি পিনে মই স্কোৱাড মাৰি দিলোঁ। মানে স্কোৱাড মাৰি মোৰ ঘূৰাই আছে। হয়, ঠাই মৰা দিনা মোৰ ইভেন মোৰ এনেকুৱা হয়, মই ঠাই মৰা দিনাটো কাৰো লগত কথাও পাতিব মন নাযায়। ঠাই মৰা দিনা এক্সাৰচাইজ কৰি 2 ঘণ্টা 3 ঘণ্টালৈকে মানে অকলে থাকিব লাগে। মোৰ মানে এতিয়া অলপ ডিজিটাইপ ফিল হৈ আছে, মানে মোৰ অকণমান পাতল মানে ব্লাডটো পুৰা চাৰ্কুলেশ্যন হৈ যায় ন, হেৰি হৈ যায় সেইটো কাৰণে। বাকী ধেমাজিৰ পৰা ইয়াৰ কেনেকৈ পালেহি গুৱাহাটী? মই কাৰণ আপোনাক যেতিয়া লগ পাইছোঁ তেতিয়া আমি সেইবোৰ কথা পতা নাই, কিন্তু এতিয়ালৈকে ময়ো নাজানো মানে সেইখিনি কথা। তো ধেমাজিৰ পৰা আহি আৰু এই জিমটো মালিক দেই, গুৱাহাটীত জিম এটা লোৱা আৰু লগতে এক্টিং। নাই মই অকলে নহয়, মোৰ পাৰ্টনাৰো আছে। যিয়ে নহওক ধেমালি গুৱাহাটীত জিম এটা খোলা। আমি 2জন। অ'কে, তো আমি কাহিনীটো শুনোচোন, ধেমাজিৰ পৰা কেনেকৈ পালেহি গুৱাহাটী? মই মানে তেতিয়াহ'লে অলপ আগৰ পৰা ক'ব লাগিব। কওক, বহুত টাইম আছে আমাৰ হাতত। তো এক্টৰ হ'ম বুলি ভবা নাছিলোঁ। সৰুতে যিহেতু আমি গাঁৱৰ ঘৰ আছিলে, ঘৰৰ সন্মুখতে ৰংঘৰ নামঘৰ আছিলে, গতিকে ভাওনা হওক বা ৰাস হওক আমাৰ ঘৰত মানে প্ৰথম আলোচনাবোৰ হয়, বা মেকআপ চেকআপবোৰো আমাৰ ঘৰতে হয়। তো দেউতাও তাতে সভাপতি হৈ থাকে। মানে বৰ্তা এইটো লাইনৰ নি? মানে নহয়, তেওঁ এইটো লাইনৰ, মানে কিবা এটা হ'লে তেওঁ মানে আগ্ৰহ নোহোৱা আৰু তেওঁ থাকেই দেউতা। গতিকে সেই পৰিৱেশটো সৰুৰ পৰা পাই আছিলোঁ। তো তেনেকৈ চলি আছিল, কিন্তু ভবা নাছিলোঁ। ৰাস কৰিছিলোঁ, ধৰা ভাওনা কৰিছিলোঁ, সেইবোৰ আৰু এনেই চখত বা হেৰি ঘৰতে। তাৰপিছত ঠিক মেট্ৰিক পাছ কৰাৰ পিছত তাতে দাম এণ্ড ফান বুলি আমাৰ এটা গ্ৰুপ আছিলে ধেমাজিত। তো তেওঁলোকে এটা ৱৰ্কশ্বপ কৰিছিল, ৰফিকুল হুছেইন ছাৰ আহিছিল তেতিয়া ৱৰ্কশ্বপটো কৰাবলৈ। তাৰপিছত ছাৰ অহাৰ পাছত মানুহ কম, তেতিয়াতো মানুহ কম হৈ যায় ন, আৰু সেই গৰম দিনত হয়, চবৰ খেতি বাতি থাকে। আমাৰ ধেমাজিটো আৰু খেতি বাতি থকা ঠাই। তো মানুহ কম হোৱাৰ কাৰণে দাদা এজনে মোক ক'লে এনেই ঘূৰি থাকিব নালাগে ব'ল, তো ৱৰ্কশ্বপত মানুহ কম হৈছে, ৱৰ্কশ্বপলৈ যাবি, এনেই অলপ টাইম দিবি, ভাল লাগিব। কোন ক্লাছত তেতিয়া? মেট্ৰিক দি উঠিছোঁ আৰু সেই 3 মাহ যে গেপ এটা পায়, সেই 3 মাহৰ গেপটোত গ'লোঁ। তাৰপিছত থাকিলোঁ, তেনেকৈ থাকিলোঁ। মই একচুৱেলি এই কথাটো পেলাব নোৱাৰি, আৰু তেতিয়া কি হয়, ধেমাজিখন সৰু ঠাই ন, চবেই চবক চিনি পাওঁ, চব নিজৰ ককাই ভাই টাইপ। তো তেনেকৈ গ'লোঁ, গৈ থাকিলোঁ। নোডত বহুত কথা তাতে গম পালোঁ, যদিও তেতিয়া বেছি গুৰুত্ব দি শুনা নাছিলোঁ। তো থাকি গ'লোঁ। তাৰপিছত লাহে লাহে অকণমান আহিলে একাংকিকা নাট, সিঁচা পানীৰ মাছ বা এনেকুৱা ধৰণৰ নাটবোৰ হওঁতে, তেতিয়া ধৰা কিছুমান কেৰেক্টাৰ, সেই নাটখনো ওলাই থাকে, কিছুমান কেৰেক্টাৰ কেতিয়াবা কৰিব নোৱাৰে নহয়, তেতিয়া ধৰা মোক মাতি দিয়া হ'ল। আৰু কৰি লাহে ভাল লাগিল মানে এনেকৈ ভাল লাগিল। তো মই ভাবি ল'লোঁ যে মই এক্টৰে হ'ম। তো হাই ছেকেণ্ডেৰী, মই তাতে হাই ছেকেণ্ডেৰী পঢ়িছিলোঁ ধেমাজি কলেজত, ছায়েন্সৰ আছিলোঁ।
তাৰপিছত নাটকত বেছি সময় দিয়াৰ কাৰণে লাহে লাহে পঢ়াত সময়টো অলপ কমি গ'ল তো ৰিজাল্টটো বৰ আশা কৰা মতে ভাল নহ'ল কিন্তু তেতিয়া মই ভাবিলোঁ যে নাই মই গুৱাহাটী যাওঁ তাতেও কোনোবাই ক'লে যে মাজতে কুৱেশ্যন এটা আপোনাৰ বৰ্তা কলেজত কৰিছিলে দেউতাই স্কুলত কৰিছিলে তো ৰিজাল্ট দিয়াৰ পিছত কেনেকুৱা আছিলে ৰেছপঞ্চ এইবোৰ এতিয়া মনত নেপেলাবা আৰু তাৰপিছত মই বোলো নাই গুৱাহাটী যাওঁ তাৰপিছত মোক প্ৰাগজ্যোতিষ কলেজত তেতিয়া মানে মোক এনেকুৱা এখন কলেজ লাগে য'ত মই জাষ্ট ডিগ্ৰীটো কমপ্লিট কৰিম আৰু ইফালে মই মানে নাটকৰ লগত জড়িত হ'ম বা এক্টিঙৰ লগত তাৰপিছত আহিলোঁ অহাৰ পিছত বাহৰুল ইছলাম ছাৰৰ চিগাল থিয়েটাৰ একাডেমি ধেমাজিত থাকোঁতে পূৰা খা খবৰ লৈ লৈছোঁ আহি তাতে জইন কৰিলোঁ জইন কৰাৰ পিছত ইফালে প্ৰাগজ্যোতিষ কলেজতো জইন কৰিলোঁ তাৰ আগত আৰু এটা কথা মোক ঘৰত আহিব নিদিয়ে দেউতাই কৈছে তই এখন মাৰ্কশ্বিট লৈ তই গুৱাহাটীলৈ পঢ়িবলৈ যা লাজ লগা নাই তই ইয়াতে থাক এই খেতি বাতি চাহ নহ'লে খেতি বাতি চাহ কিবা ক'ৰবাত যদি পিয়ন চিয়নৰ চাকৰি তাকৰি কৰ পালে কৰিবি আৰু নহ'লে ডাইৰেক্ট ইয়াতে থাক আৰু কোনো ওলাই যাব নালাগে তাৰপিছত আমাৰ মানে তেতিয়া কি হয় আমাৰ বাকীৰ দোকান থাকে মানে দোকান তোমালোকৰ আছে চাগে মানে বাকী দোকান আৰু মাহৰ যি বস্তু লাগে গৈ লৈ আহিব পাৰি যে তালৈ গৈছোঁ গৈ মই বোলো দেউতাই টকা 2500 খুজিছে এনেকৈ হেৰি হ'ল সিও আচৰিত হৈ গৈছে 2500 টকা দেউতাই সাধাৰণতে নোখোজে দেউতা দিয়েহিহে বস্তু দিয়ে তাৰপিছত তথাপি সি দি দিলে আৰু দি সেই পইচা লৈ 2500 টকা লৈ মই ঘৰত পিছতে দেউতাই চাগে ৰাতিহে গম পাইছে নেকি মায়ে গম পায় মাক কওঁ দাদাটো আছিলে লগত নাই যিজনে কৈছিলে আপোনাক কোন মানে কোনোবা এজনৰ লগত অহা কথা আছিলে ন যিজনে আপোনাক লগ ধৰিছিলে নহয় মই তেতিয়া বিদ্যুৎ দিহিঙীয়া দাদাৰ লগত আহিছিলোঁ বিদ্যুৎ দা সেইদিনা তেওঁৰ লগতে আহিছিলোঁ তেওঁ প্ৰাগজ্যোতিষ কলেজতে পঢ়িছিল তো বিদ্যুৎ দাৰ লগত আহিলোঁ বাকী ঘৰৰ মানুহে দাদাই মায়ে জানে মাক প্ৰায় কথাই কওঁ যদিও গালি পায় মায়ে মানে কথাবোৰ মা হয় আৰু মানে বুজি আহে তাৰপিছত আহিলোঁ আহি চিগালত তেনেকৈ গ'ল চিগাল কমপ্লিট কৰিলোঁ তাৰপিছত ৰবীন্দ্ৰ ভৱনত আমি এখন নাটক কৰিছিলোঁ ষ্টেচনৰ আহিন বুলি নহয় আই টি এ মাছ তেতিয়া সেইখন ষ্টেচনৰ আহিন মানে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ বৰ ধুনীয়া গল্প এটা লৈ বিদ্যাৱতী ফুকন তেতিয়া NSC পাছ আউট কৰি আহিছিলে বিদ্যাৱতী ফুকনে ডাইৰেকশ্যন কৰিছিলে বিৰাট ভাল পাইছিলে মানুহে নাটক আৰু সেইটো কেৰেক্টাৰ ময়ো কৰি বিৰাট ভাল পাইছিলোঁ হামিদ বুলি এটা কেৰেক্টাৰ আছিলে তাৰপিছত সেইখন চোৱাৰ পিছত মোক পবিত্ৰ দাই নাটক চাব গৈছিলে পবিত্ৰ মাৰ্কেট তাৰপিছত পবিত্ৰ দাকতো জানোৱেই আগতে মায়া চায়া পঢ়োঁ তোৰ মুখখন চিনাকি পবিত্ৰ দাই ক'লে আৰু আহিবাচোন হেৰি ডিজিলে তাৰপিছত কেতিয়াবা আহিবাচোন ডিজিলে আমাৰ মই হেৰিহঁতৰ লগত চিনাকি কৰি দিম এনেকৈ ক'লে এদিন সঁচাকৈ চিগাললৈ আহোঁতে ডিজিত সোমাই দিলোঁ নহয় সোমাই দিওঁতে সেইদিনা পবিত্ৰ দা নাছিল চাগে পবিত্ৰ দা নাছিল প্ৰথম দিনা মই যাওঁতে তাতে দেখিছোঁ ৰাজেশ ভূঞা মানস ৰবীন ৰপচন বৰুৱা বিতুপন দা আছিলে তাৰপিছত অমিত কৃষ্ণ বৰা দা আছিলে তেওঁলোক বহি আছে আড্ডা মাৰি গোটেইকেইজনে আড্ডা মাৰি আছে তাৰপিছত গ'লোঁ এনেকৈ সুধিলোঁ তাৰপিছত খুব ভাল দেই মোৰ প্ৰথম দিনা তেওঁলোকে মোৰ লগত ইমান ভালকৈ কথা পাতিছে আৰু ৰাজেশ দা মই মোকতো ইণ্ডাষ্ট্ৰিত থিয় কৰা মানুহ ৰাজেশ দাই সুযোগ দিলে কাৰণে মই আজি ধৰা তোমাৰ লগত কথা পাতিবলৈ সুযোগ পাইছোঁ তো ৰাজেশ দাই নাটক আচলতে ৰাজেশ দাহঁতে নাটকৰ ল'ৰাবোৰক খুব মৰম কৰে চাগে ল'ৰা ছোৱালীবোৰক সেইটো কাৰণে কাৰণ সেইখন সময়ত ৰাজেশ দাই ইমান মোক মানে মনোযোগ দি কথা পাতিবলগীয়া মানুহ এটা মই নাছিলোঁ তাৰপিছত তাতে চিগালৰ পৰা বুলি ওলোৱা বুলি কোৱাৰ লগে লগে ৰাজেশ দাই মানে একদম ধুনীয়াকৈ কথা পাতিছে মোৰ লগত তাৰপৰা কৈছে কি কৰিছা মোক মই কৈছোঁ যে দাদা মই একো কৰা নাই এনেকৈ খালি হেৰিহে কৰিছোঁ এই নাটকহে কৰিছোঁ ৰাজেশ দাই সেইদিনাই মোক ক'লে মোৰ ওচৰত প্ৰজেক্ট এটা আছে ৰ'বাচোন চাওঁ তুমি মোক ফোন কৰিবাচোন এনেকৈ ক'লে তাৰপৰা ৰাজেশ দাৰ নাম্বাৰটো ল'লোঁ আৰু তাৰপিছত এসপ্তাহ 10 দিনমানৰ পিছত মই আকৌ ৰাজেশদাক ফোন কৰিছোঁ আৰু ৰিমাইণ্ডাৰ মানে ৰাজেশ দা চিনি পাইছে দেই মই কোৱাৰ লগে লগে ৰাজেশদাই নে মোৰ নাম্বাৰটো ৰাজেশদাই ছেভ কৰি লৈছিল নেকি মই কৰে বুলি তাৰপিছত ৰাজেশ মোৰ ইমান ভাল লাগিছে ৰাজেশদাই বাবা এনেকৈ কৈছে মানে ৰাজেশদাই খুব ভাল লাগিলে মোৰ তাৰপিছত বোলো ৰাজেশদা মই এনেকৈ আপুনি যে কৈছিলে কৰিম ৰ মই বেলেগ কামত বিজি আছোঁ তেতিয়াতো ৰাজেশদা বিৰাট বিজি ন ধৰা NK প্ৰডাকশ্যনৰে 6-7খন VCD ফিল্ম থাকে তেতিয়া আৰু বেলেগ প্ৰডাকশ্যনবোৰতো আছে তো ৰাজেশদাই কৈছে মই কৰিম মোৰ খালি ডেটটো মিলাব পৰা নাই সোনকালে তাৰপিছত তেতিয়া প্ৰথমে সেই প্ৰজেক্টটোত গায়ত্ৰী বাই কৰা কথা আছিলে গায়ত্ৰী মহন্ত তেতিয়া ক'লে যে হেৰি গায়ত্ৰীও চিনেমা এখন কৰি আছে ন এইখন দেউতা দিয়া বিদায়খন সেইখন শেষ হওক তাৰপিছত প্লেনিং কৰিম তাৰপিছত তেনেকৈ থাকোঁতে তাৰপিছত এদিন তাৰপিছত আকৌ এদিন আহিলোঁ মই DG মিউজিকলৈ চিগাল আহিছিলোঁ DG মিউজিকত আকৌ সোমাওঁতে সেই ৰাজেশদাই
ৰাজেশ আকৌ সেইদিনাও ৰাজেশ পালোঁ, ভিতৰত আছিলে। আৰু সেইদিনা আৰু এটা উল্লেখনীয় ঘটনা, সেই ছেকেণ্ড ডে মই যেতিয়া আহিছিলোঁ ৰাজেশক লগ পাইছিলোঁ, তেতিয়া মই প্ৰথম জুবিন দাক ফিজিকেলি ফাৰ্ষ্ট টাইম জুবিন দাক মই দেখিছোঁ। আৰু জুবিন দাক যেতিয়া মোৰ মানে চিনাকি কৰি দিছে আৰু চেক দিছোঁ, মোৰ আজিও মনত আছে। অমৃত কৃষ্ণ বৰাই মোক চিনাকি কৰি দিছিল দেই। তাৰপিছত অমৃত দাৰ লগত মোৰ এটা খুব ভাল ৰিলেশ্যন হৈ গৈছিলে। মোৰ গা কঁপি গৈছে মানে সৰুৰ পৰা তুমি ভাবি চোৱা, ধেমাজিৰ বিষ্ণুপুৰ টেকজুৰিৰ এটা ল'ৰা যি সৰুৰ পৰা ৰেডিঅ'তো জুবিন দাৰ গান শুনিছোঁ, বাকী কেছেটৰটো কথাই নকওঁ, তেতিয়াতো এইবোৰ নাছিলে, কেছেটহে আছিলে। আহি জুবিন দাক মই এনেকৈ লগ পাইছোঁ মানে পূৰা সন্মুখত, আৰু জুবিন দাক মই চুইছোঁ, মোৰ কাৰণে সেইটো বহুত ডাঙৰ কথা আছিলে। তাৰপিছত প্ৰথমটো আহোঁতে গুৱাহাটীত যেতিয়া মই ষ্টাৰবোৰ দেখোঁ, তাৰমানে তেতিয়াতো আৰু গায়ত্ৰী মহন্ত, হেৰি কি আছিলে আমাৰ উৎপল, তাৰপিছত নয়ন নীলিমী, ছুপাৰ ডুপাৰ হিট ন তেতিয়া VCDৰ সময়, তোমাৰ জোনবাই কিবা কিবি এইবোৰ। মইতো দেখিলে এনেকৈ মুখখন মেলি এনেকৈ চাই থাকোঁ, সেই মানুহটো এনেকৈ মানে এনেকুৱা টাইপৰ। আৰু মই সেই সময়খিনি DG মিউজিকত থাকোঁতে প্ৰায় মানুহখিনিকে লগ পালোঁ দেই, ৰবি দা, যতীন দা, সকলোকে সেইখন সময়তে মানে এনেকৈ মুখামুখিকৈ লগ পাইছোঁ। আৰু তাৰপিছত শ্বুটিং আৰম্ভ হ'ল। গায়ত্ৰী বাই কৰিব নোৱাৰিলে, তাৰপিছত গায়ত্ৰী বাই সলনি কংকি বৰদলৈয়ে কৰিলে। তাৰপিছত ৰিম্পী আছিলে, মই আছিলোঁ, চিৰঞ্জিত বুলি এজন ল'ৰা আছিলে, চিৰঞ্জিত বৰা, সিও কাম কৰি আছে, খুব ভাল কাম কৰি আছে। এই প্ৰজেক্টটোৰ নাম কি আছিলে? হামাৰ ধনী বাগানীয়া। কালাৰটো মোৰ তেনেকুৱা আছিল আৰু তেতিয়া ইয়াতকৈ আৰু ডাৰ্ক আছিল। ইউটিউবত আছে নে? ইউটিউবত আছে, কিন্তু মোক যে চিনি পাব এইটো গৈ চাওকচোন এবাৰ ইউটিউবলৈ, চিনি পাই নাপায় এখেতক। হামাৰ ধনী, যিটো আটাইতকৈ ক্ষীণ কলা ল'ৰা এটা তাত দেখিব, সেইটোৱে মই। তাৰপিছত মই আৰু কেইটামান ইণ্টাৰেষ্টিং কথা আছে এইখনৰ। প্ৰথম কথাটো হ'ল, তেতিয়া মই একো নাচিব নাজানো, নাটকৰ পৰা আহিছোঁ, ডান্সৰ কোনো কনচেপ্ট নাই। আৰু মই হ'লোঁ স্কুল মাষ্টৰৰ ল'ৰা, তো মোৰ দেউতা এনেকুৱা আছিল যে চাৰ্ট ইন কৰি নিপিন্ধিবি, কিনা চাৰ্ট নহয়, যি লাগে চিলাই ল, এনেকুৱা টাইপ আছিল। মই জিন্স পিন্ধিছোঁ, মানে শ্বুটিং কৰিবলৈ যোৱাৰ কেইদিনমানৰ আগতহে মই জিন্স পিন্ধিছোঁ। ইভেন মই যেতিয়া নাটক কৰি আছিলোঁ তেতিয়াও জিন্স পিন্ধা নাই, মই ফৰ্মেল পিন্ধি আছোঁ, কাৰণ অভ্যাসেই নাছিলে মোৰ। তো ড্ৰেছিং চেন্স মোৰ এতিয়াও বেয়া খুব, এতিয়া ধুনীয়া হৈছে ফিজিকে সৈতে, তেতিয়া আৰু বেয়া আছিলে। তাৰপিছত কৰিলোঁ। তাৰপিছত মোৰ এতিয়াও মনত আছে দেই, কৃষ্ণ চাহে টেক কৰিছিল। প্ৰথমে গান এটা শ্বুট হৈছে, ইফালে আছিলে পংকজ সিংৰে কোৰিঅ'গ্ৰাফাৰ, বাৰে প্ৰতি এন জি হৈছে। মই কি হৈ আছে, মোকতো যিটো কৰিবলৈ কৈছে মই ঠিকেই কৰিছোঁ। আৰু মই আগৰ পৰা নাটকৰ ল'ৰা হিচাপে চিগালে মানে পাঞ্চুৱেলিটিটো শিকাই দিয়ে, তো যিকোনো কামতে হওক, হেৰি সময়ৰ ক্ষেত্ৰতে হওক। তো মই ভাবিছোঁ মইতো একদম পূৰা অনেষ্টলি কামটো কৰিছোঁ, কি হৈ আছে। তাৰমানে তাৰ পিছত মোক কৃষ্ণ চাই সৰু এই কেমেৰাটোৰ পিছফালে যে হেৰিখন LCDখন যে থাকে, LCDত দেখাই যে, মানে এনেকৈ কংকিবা এনেকৈ কিবা এটা মুদ্ৰা দি মানে ডান্স কৰি থাকে, এই মাজৰ ফাকেদি মানে পিছফালে মই ওলাওঁ। মইতো গম পোৱা নাই কথাটো, পজিশ্যন ল'ব মানে মই হয় ইফালে ওলাই যাওঁ, নহয় নোসোমাওঁ, এনেকুৱা হৈ আছে। তাৰপিছত যেতিয়া দেখাই দিয়াৰ পিছত শ্বটকেইটা লোৱাৰ পিছত আকৌ ৰাজেশ দাই আকৌ মোক সেইদিনা নে তাৰ পিছদিনা ৰাজেশে মোক আকৌ তাতে এডিটিঙো হয় নহয় DG, তো এডিটিঙলৈ মোক মাতি তেতিয়া মোক শ্বটবোৰ দেখুৱাই কৈছে, মানে ৰাজেশে মোৰ সেইবোৰ সদায় মনত থাকি যাব। আৰু ৰাজেশে কৈছে, চা তই এনেকৈ যে আছ, এই ফ্ৰেমৰ পৰা তই ওলাই গৈছ দেখিছনে, তই এনেকৈ ঘূৰি দিয়াৰ লগে লগে এইটো ওলাই গৈছে দেখিছ, নাটকত সেইটো কৰিব পাৰ, ইয়াত কৰিব নোৱাৰ। সেইখনত কিন্তু মই ৰাজেশ দাৰ পৰা বহুত কথা শিকিলোঁ, যিখিনি মোৰ আজিলৈকে কামত লাগি আছে। তাৰপিছত সেইখন কৰাৰ পিছত আৰু তেনেকৈ আৰম্ভ হ'ল, সেইখনকৈ কৰিলোঁ। তাৰপিছতে কমিশ্যন প্ৰগ্ৰেম আহিল। কমিশ্যন প্ৰগ্ৰেম মানে দূৰদৰ্শনৰ চিৰিয়েলবোৰ। তো সেইখন সময়ত কমিশ্যন প্ৰগ্ৰেমৰ আটাইতকৈ প্লাছ পইণ্ট আছিল, তোমাৰ ডাইলগ যদি মনত থাকে, তুমি আৰু হিৰো আৰু তোমাৰ কামৰ অভাৱ নাই, আৰু ডাইলগ মনত থাকিব লাগে, লাগে কথাটো। আৰু তেতিয়া ধৰা মোৰ এই ভগৱানৰ কৃপাত ডাইলগকেইটা মনত থাকে। তো পূৰা কমিশ্যনৰ কাম কৰিলোঁ দেই, বহুত কৰিছোঁ সেইবাৰ। মানে এনেকুৱা হৈছে, মই সেই তেতিয়া দিনতে মই এদিনত 2টা প্ৰজেক্ট কৰাৰো ৰেকৰ্ড আছে, আগবেলা এটা, লাঞ্চৰ পিছত এটা, এনেকুৱা কমিশ্যনৰ। তেতিয়াই ভাল ডাইৰেক্টৰ অচ্যুত ভাগৱতী, তেখেত ঢুকাল, অঞ্জন কলিতা তেখেতো ঢুকাল, আশিষ শইকীয়া তেখেতো ঢুকাল, তাৰপিছত মুন্না আহমেদ, এই গোটেই সুমন হৰিপ্ৰিয়া, এই গোটেই ভাল মানে আমি যিবোৰ নাম জানো আৰু চিনেমা চাই তো সেই ডাইৰেক্টৰখিনিৰ লগত সেইটোতে গোটেইখিনিৰ লগত কাম কৰি দিলোঁ মানে কমিশ্যনৰ সময়ত। আৰু যাৰ লগত এবাৰ কৰিছোঁ তেওঁ আকৌ মোক মাতিছে আৰু তো ধৰা সেয়া মোৰ এটা মই
এটা মোৰ প্লাছ পইণ্ট আছিলে মোক যেতিয়া কল টাইম দিয়ে মই কল টাইমটো কেতিয়াও মিছ নকৰোঁ প্ৰথম কথা আৰু দ্বিতীয় কথাটো যিমান পাৰোঁ চেষ্টা কৰোঁ আৰু ভালকৈ কৰিবলৈ তো সেইটো কৰিলোঁ কৰাৰ পিছত ৰঙৰ চিৰিয়েলবোৰ আহিল প্ৰথম আছিলে তোমাৰ হেৰি অনুৰাগ তোমাৰ বাবে আপুনি কেইখন কৰিলে এতিয়ালৈকে ৰঙৰ মানে ৰঙৰ নহয় এজ এ হ'ল আৰু চিৰিয়েল বহুত কৰিলোঁ বহুত কৰিছে বহুত কৰিছোঁ চিৰিয়েলেই কৰিছোঁ ন মই আপোনাৰ চাইছোঁ কিন্তু বৃন্দাবনৰ পৰাহে আৰু আপুনি থকাৰ কাৰণে নাই চিৰিয়েল তোমালোকে বা আমিও চোৱা নাযায় সঁচা কথা ক'বলৈ গ'লে ময়ো এতিয়া ধৰা মোৰ লগৰ কোনোবা এটা আছে তুমি আছা বা তোমাৰ প্ৰডাকশ্যনৰ হয় তেতিয়া ধৰা টাইম পালে চোৱা যায় ইয়াৰ চিৰিয়েল লগাই দিছোঁ নহ'লে ধৰা আমি নিউজ চিউজ বা এনেকুৱা থকা যায় ন বেছিকৈ আৰু খেল চেল হ'লেতো কথাই নাই তো তাৰপিছতে সেই অনুৰাগ তোমাৰ বাবে উমাল বুকুৰ হেজাৰ কাৰণে এইবোৰ এপিচোডিক আছিল ৰং জীৱনৰ তো ৰং জীৱনৰখনত মই দুটামান খুব ভাল ষ্টৰি পাইছিলোঁ দেই খুব ধুনীয়া ধুনীয়া ষ্টৰি পাইছিলোঁ আৰু এটা পাইছিলোঁ ছৈয়দ আব্দুল মালিক ছাৰৰ বেয়া মানুহ বুলি প্ৰিয়ম নিৰ্মলে ডাইৰেকশ্যন কৰিছিল সেইটো কথা বহুতে কয় ইভেন মোক এতিয়াও কয় কিছুমান মানুহে সেইদিনাখন এগৰাকী ডক্টৰৰ ওচৰলৈ যাওঁতে কবিতা কলিতা বাইদেউ তেওঁ GMCৰ প্লাষ্টিক চাৰ্জাৰী বিভাগৰ হেড তো বাইদেউৰ ওচৰলৈ মই অলপ দিনৰ আগত যাওঁতে বাইদেৱে মোক চিনি পাইছে আপুনি কিয় প্লাষ্টিক চাৰ্জাৰী কৰা বুলি কৈছিলে নহয় বাইদেউ সেইটো ডিপাৰ্টমেণ্টৰ বাইদেউক লগ কৰিব যাওঁতে তাৰপিছত কিবা এটা কথাত বাইদেউ মোক চিনি পাইছে তাৰ মই তোমাক চিনি পাইছোঁ নহয় নামটোহে নাজানো মই বোলো ভাল লাগিছে আৰু যিমানে যি নহওক ভাল লাগে সেইটো বহুত ভাল লাগে এগৰাকী ইমান ডাঙৰ ডক্টৰ তেখেতে মোক চিনি পাইছোঁ বুলি কৈছে তাৰপিছত তোমাৰ এই বেয়া মানুহ ষ্টৰিটো চাইছিলোঁ নহয় ইমান ভাল লাগিছিল বোলে ইমান ভাল কৰিছিলে ধৰা সেই এপ্ৰিচিয়েশ্যনটোৱে তুমি নিজেও জানা আমাৰ এই লাইনটোত বহুত বেছি পইচা নাই কিন্তু সেই এপ্ৰিচিয়েশ্যনটো বা মোৰ লগত মা বা দেউতা থাকোঁতে যেতিয়া কোনোবাই কয় ডক্টৰগৰাকীয়ে ক'ব যে তোমাক চিনি পাইছোঁ মোৰ লগত দেউতা আছিল নেকি লগালগ কাৰণ দেউতাই এতিয়াও মোক গালিয়ে পাই থাকে কিন্তু ভিতৰত সেই প্ৰাউড সেই ফিলটো কৰে চাগে চবেই কৰিব পেৰেণ্টছ হিচাপে এইটো নাজানো আৰু এইটো দেউতাই গম পাব কৰিব আগত কোৱা নাই মোক কেমেৰাত কৈ দিয়ক এতিয়া নাই কিনো ক'ম আৰু লাজ লাগে ন দেউতাই জানে গম পাইছোঁ মোৰ কোৱা নহয় তেনেকৈ মানে ফিলিংছখিনি কিন্তু একেই আৰু ল'ৰাবোৰ চবৰে মায়ে ভাল পায় এই কথাটো জানো মায়ে ভাল পায় মানে কি কেতিয়াবা ধৰা মই যেতিয়া ঘৰলৈ যাওঁ খুব কম সময়ৰ কাৰণে যোৱা যায় ন 2-3 দিন আৰু মই সেইকেইদিন মানে খুব বেছি ওলাই নাযাওঁ আৰু ঘৰতে থাকোঁ আৰু মোৰ ভতিজা ভতিজী এহাল আছে দাদাৰ ল'ৰা ছোৱালী তো সিহঁতকেইটাকো মই নাপাওঁৱেই বছৰটো সেইকেইদিনে পাওঁ তো সিহঁতৰ লগতে ধেমালি ধুমলা কৰি থাকোঁ তো তেতিয়া ওচৰৰ মানুহবোৰ আহে কেতিয়াবা এনেকুৱা ইনচিডেণ্টো হৈছে ওচৰৰ গাঁৱৰ মানুহ ধৰা গামোচা পিন্ধাবলৈ মোৰ ঘৰলৈ আহিছে তো তেতিয়া ধৰা সেই মাক লাগে কিয় মায়ে মানে একদম বৰ যত্নৰে চাহ তাহ বনাই জলপান কৰি খুৱাই পঠায় মানুহখিনি ধৰা যিমান হ'লেও বা কোনোবা যেতিয়া লগ কৰিব আহে মোক মায়ে মানে চাহ একাপ নোখোৱাকৈ কাকো যাব নিদিয়ে যিমান ব্যস্ত হৈ থাকিলোঁ তেতিয়া মই বুজি পাওঁ যে মায়ে ভাল পাইছে কিন্তু দেউতা আজিলৈকে বুজি নাপালোঁ আৰু তেওঁ পায় ভিতৰত খালি দেখাই নিদিয়ে আৰু আপুনি নাথাকোঁতে চাগে পূৰা দি থাকে আৰু ইফালে ডাইলগ তেওঁ সেইটোৱে ক'ব আৰু এইবোৰ কৰিনো কি কৰিবি তাকে মোৰ চিন্তা নহয় দেউতাকো মই ভুল বুলি নকওঁ কাৰণ আমাৰ লাইনটোত ধৰা সেইখিনিতো তুমি নিজেও জানা এইটো অলপ হেৰি ৰিস্ক থাকে কিন্তু এতিয়াতো বেক টু বেক দুখন গৈ আছে ন আপোনাৰ এখন গৈছে এখন লগালে ষ্টাৰ্ট হ'লেই ন বৃন্দাবন শেষ হোৱা নাই বৃন্দাবন আৰু 2 সপ্তাহ আছে বৃন্দাবনৰ ডাবিংবোৰ চলিয়ে আছে শেষে চলি আছে নেকি সেইখনৰ কিমান এপিছড বাকী আছে আৰু 12টা এপিছড বাকী 12টা নহয় আজি কিবাৰ বুধবাৰ ন দুইখনটো ৰঙৰে হয় ৰঙত অ'কে এইটো মানে কি এইটো পলিচি ব্ৰেক হৈছে দেখোন নহয় এইটো আশীৰ্বাদ আৰু ৰঙৰ সমূহ যিখিনি আছে আৰু মানুহ তেওঁলোকৰ আশীৰ্বাদৰ কাৰণে হ'ল কাৰণ স্নেহবন্ধনৰ কেৰেক্টাৰটো বহুত বৰ ধুনীয়া কেৰেক্টাৰ মই যদি এই কেৰেক্টাৰটো কেনেবাকৈ এৰিবলগীয়া হ'লহেঁতেন মোৰ বিৰাট দুখ লাগিলেহেঁতেন কাৰণ মোক যেতিয়া প্ৰণৱ বিবেকে কৈছে মানে ষ্টৰি আউটলাইনটো যেতিয়া কৈছে আৰু কেৰেক্টাৰটোৰ বিষয়ে কৈছে তো মই তেতিয়া ভাবি আছোঁ মই কোনটো কেৰেক্টাৰ কৰিম যেতিয়া কৈছে গৌৰৱ মই তোমাৰ ডেপটোত ভাবিছোঁ মই শান্তি মানে তাৰপিছত কৈছোঁ চেলেঞ্জিং নি কেৰেক্টাৰটো বিৰাট চেলেঞ্জিং কেৰেক্টাৰ মানে মানুহে চাই আছে গম পাইছে তো এটা ল'ৰা যাক এজন মানুহে ঘৰলৈ লৈ আহে তুলি লৈ আহে তো সেই ল'ৰাজনক ঘৰখনত তাৰ কাৰণে দেউতাক ভগৱান সি দেউতাকৰ বাদে একো নাজানে আৰু সেই দেউতাকৰ ফেমিলিটো তাৰ কাৰণে মানে ভগৱানৰ ফেমিলি আৰু সি যিমান পাৰে সেই ফেমিলিটোক মানে সহায় কৰিব চেষ্টা কৰে সিহঁতে কষ্ট নোপোৱাটো যিমান নিজৰ ফালৰ পৰা কৰে তো ছাডেন এটা চেঞ্জ হৈ যায়
এতিয়া চিনছটো আহিব তো আপোনালোকে চাই থাকক তাৰপিছত সি দেউতাকৰ বিৰোধী হৈ যায় স্পইলাৰ নিদিব মানুহে যদি গম পাই যায় ভাল নাপাব চাই পিনি তাৰপিছত যিখিনি টুইষ্ট আহিব নিজে চাব এইখিনি নিজে চাব এইখিনি মানে মাইণ্ড ব্লয়িং মই নিজে যেতিয়া মোক কৈছে আপোনাৰ মতে এইটো বেষ্ট কেৰেক্টাৰ নি এতিয়ালৈকে আপোনাৰ মতে এইটো কেৰেক্টাৰ আপোনাৰ বেষ্ট কেৰেক্টাৰ নি লাইফৰ এতিয়ালৈকে যিমানখিনি কৰিলে আপুনি চোৱা মই প্ৰত্যেকটো কেৰেক্টাৰ মোৰ কাৰণে বেষ্ট কেৰেক্টাৰ প্ৰথম কথাটো কি মই কেৰেক্টাৰ এটা যেতিয়া কোনোবাই কয় ইভেন বৃন্দাবনৰ কেৰেক্টাৰটো বহুতে কয় ইভেন মোক বহুত পুলিচৰ মানুহে মোক যেতিয়া লগ পাই মোক কয় বোলে ভাল লাগিছে হে মানে চবেই পুলিচ বুলি ক'লে মানে ইমান চিৰিয়াছ একদম এনেকুৱা কৰে আপুনি ইমান ধুনীয়াকৈ কৰিছে তো বাকী নৰ্মেল মানুহখিনিতো ভাল পাইছে আশীৰ্বাদ দিছে কিন্তু পুলিচৰ মানুহখিনিয়ে যেতিয়া মোক সেইটো কথা কয় কাৰোবাক লগ পালে কোনোবা অফিচাৰে বা কোনোবাই মোৰ খুব ভাল লাগে সেই বস্তুটো পুলিচ কি সদায় ৰাফে থাকে নেকি পুলিচ কি সদায় এনেকুৱাই থাকে নেকি মোৰ ভাইটি পুলিচত মোৰ পিছৰটো যিটো চিত্ৰৰঞ্জন বৰা তাৰ নামটোৱে মই ব্যৱহাৰ কৰিছোঁ চিত্ৰৰঞ্জন বৰা বুলি তো চিত্ৰৰঞ্জন তাৰ লগত মই যেতিয়া থাকোঁ তো সি এতিয়া বিয়া পাতিলে তো এই বিয়া পতাৰ আগত যেতিয়া সি ছিংগল আছিল তো মই যাওঁ যেতিয়া শ্বুটিং নাথাকে মাজে মাজে তাৰ লগত যাওঁ তো সিহঁতৰ মই সি অফিচাৰ হিচাপে থাকে তেতিয়াৰ ধৰা ইনচাৰ্জ হিচাপে আছিল বা পিছলৈ OC হ'লগৈ তো তাৰ লগত যেতিয়া যাওঁ মই সিহঁতৰ মানে দেখোঁ ভিতৰখন তাতকৈ বহুত ডাঙৰ অফিচাৰ ধৰা সেই বছৰতে ৰিটায়াৰ হ'ব সেই মানুহবোৰে তাক ছাৰ বুলি ক'বলগীয়া হয় সিও তেখেতক আকৌ আপুনি বুলি কয় বা সিহঁতৰ মাজৰ যিটো আৰু সিহঁতৰ মানুহবোৰে কেনেকৈ কথা পাতে বা প্ৰত্যেক সিহঁতৰ মাজতো ফূৰ্তি হেৰি লাগে 18 ঘণ্টা 20 ঘণ্টালৈকে এজন পুলিচ অফিচাৰে কাম কৰিবলগীয়া হয় এজন কনিষ্টবলে এজন হোমগাৰ্ডে 18-20 ঘণ্টালৈকে ডিউটি কৰিবলগীয়া হয় বিশ্বাস নকৰিবা তুমি মানুহ নাই মানে পুলিচ বহুত কম আছে মই যিমান দূৰ জানো মই ভুলো হ'ব পাৰে মই নাজানো কিন্তু মানে যিমান লাগে চাগে তাতকৈ পুলিচ কম আছে পুলিচে 18 ঘণ্টা এই বিহু কিবা হ'লে বা ইমাৰ্জেঞ্চি কিবা হ'লে 18-20 ঘণ্টা ডিউটি মাৰে মই মোৰ ভাইটিক দেখিছোঁ 18 ঘণ্টা কণ্টিনিউ সি ডিউটি কৰিছে তাৰপিছত আহিছে সি ঘৰলৈ তাৰপিছত তো তেনেকুৱা তো ভাল লাগে তো সেই কেৰেক্টাৰটো মই যেতিয়া কৰাৰ কথা হ'ল তেতিয়া বাপাদাৰ লগত পাতিলোঁ ডাইৰেক্টৰটো বাপাদাই ক'লে যে আমি মই বোলো বাপাদা অকণমান কৰোঁ দিয়ক বেলেগ ধৰণে কাৰণ সেইখন সময়ত ৰঙত গোটেইকেইখন চিৰিয়েলত পুলিচ ওলাইছে আৰু পুলিচৰ দুটা বস্তু কি মানে আমাৰ এক্টৰখিনিকো কওঁ মানে পুলিচৰ ড্ৰেছযোৰ যদি তোমাৰ ফিট হয় বা নিজৰ জোখত চিলাই লোৱা যায় তো তেতিয়া স্মাৰ্ট লাগে নিজৰ জোখৰে হেৰি কৰে ন এতিয়া বেলেগৰ প্ৰডাকশ্যন নিদিয়া এযোৰ পিন্ধি দিলে প্ৰথম কথাটো হ'ল কি ইস্ত্ৰি নকৰা এযোৰ পিন্ধি দিলে মেলেংকৈ ভাল নালাগে আপুনি নিজে চিলাই লৈছে নি মই নিজে চিলাই লৈছোঁ তাৰপিছত তো তেওঁ মোক ক'লে বোলে এনেকৈ কৰোঁ দিয়া তো তেওঁ মোক ক'লে তো তেনেকৈ আমি কথা পাতি ল'লোঁ ধুনীয়াকৈ স্ক্ৰিপ্ট ৰাইটাৰেও ভাল পালে দেৱজিৎ দাই তো দেৱজিৎ দাই তেনেধৰণে পিছলৈ কেৰেক্টাৰটো লৈ গ'ল তো সেইটো এটা মোৰ ভাল লগা কেৰেক্টাৰ বা ভাল কেৰেক্টাৰ ইয়াৰ আগত আবেলি ৰামধেনু কৰিছিলোঁ আবেলি ৰামধেনুৰ কেৰেক্টাৰটো বৰ ধুনীয়া কেৰেক্টাৰ আছিল মানে মানুহে চাইছে চাগে এতিয়ালৈকে আবেলি ৰামধেনু মানুহে চাব লাগে আবেলি ৰামধেনু বহুত জনপ্ৰিয় আছিলে ৰঙতে দিছিলে তো আবেলি ৰামধেনু জেমছ বুলি মই এটা কেৰেক্টাৰ কৰিছিলোঁ মানে এটা হিন্দু ল'ৰা মুছলমান ঘৰ এটা ডাঙৰ হয় সি মানে প্ৰফেশ্যনেল কিলাৰ অ'কে তো সি এজনী ছোৱালীক তাক মাৰিবলৈ দিয়ে কিন্তু সি ৰ'ব এক মিনিট সেইখিনি ইউটিউবত আছে চাগে হেৰিখিনি চিৰিজখিনি পাব ঠিক আছে তো আপোনালোকে গৈ ডাইৰেক্ট চাব যদি আপুনি এতিয়া স্পইলাৰ দি দিয়ে গোটেই কাহিনীখিনি চাই ভাল নাপাব মানে কেতিয়াবা কিছুমান চিৰিয়েল থাকি যায় ন একেটা সময়তে 2-3টা চেনেলত কণ্টিনিউৱাছ চলি থাকে ন ধৰি লওক মোৰ জোনাকৰ এখন ভাল লাগিলে তো ৰঙত সেই সময়ত আমি নাচাওঁ সেই চিৰিয়েলখন তো পাছত যেতিয়া এতিয়া ইউটিউবত আছে আপোনালোকে গৈ নিজে চাব আৰু তাত কমেণ্ট কৰিব গৌৰৱদাৰ কাৰণে নামটো কি আছিলে আবেলি ৰামধেনু আৰু বৰ্তমান চলি আছে স্নেহ বন্ধন তো সেইখনো চাব আৰু কমেণ্ট কৰিব ইমান ভাল কাম কৰিছে তাৰপাছত নেক্সট বিজনেছ লাইনটোত কেনেকৈ সোমালে আপুনি বিজনেছ লাইন মানে দুইটা বহুত বেলেগ বস্তু ন সিটোৰ পৰা কালচাৰেল টাইপ মানুহ মানে অলপ উৰি থাকে ন কালচাৰেল মানুহবোৰ বেলেগ বিজনেছ মানে বেলেগ নহয় মই এক্সাৰচাইজটো কৰোঁৱে বা এক্সাৰচাইজ কৰি ভাল পাওঁ তেতিয়া কিন্তু মোক সেই ৰাজেশ দাই কৈছিলে মোক তেতিয়া তই বৰ ক্ষীণ তই তেতিয়ালৈকে প্ৰেক্টিচ নাই কৰা মানে নাই জিম দেখিয়ে পোৱা নাই মই তেতিয়া তাৰপিছত এই ধেমাজিত মোৰ লগৰ ল'ৰাবোৰে জিমত যায় জিম মানে আমাৰ ক্লাব বুলি কয় আৰু তাতে জিম বুলি নহয় আৰু অকল আইৰণ থাকে প্লেট আৰু দাম হেৰি বাৰ তো তাতে এদিন দুদিনমান গৈছিলোঁ লগৰ এটা মোৰ লগৰ উত্তম বৰগোহাঁই সি লাষ্টলি মিষ্টাৰ ধেমাজিও আছিল নেকি এবাৰ তো এতিয়া নাই তাৰ সেই বডি কিন্তু দেই তাৰপিছত তাৰ লগতে গৈছিলোঁ যাওঁতে দুদিনমান এনেই গ'লোঁ আৰু এক্সাৰচাইজ কৰা নাই তেতিয়ালৈকে এদিন দেউতা গৈ ওলালেগৈ গৈ ওলাই তই কি কৰিছ ইয়াত
বোলো নাই এই জিম ইয়াত কি হয় বডি বনাই আগতে মাথাটো বনা বডি পিছত বনাবি ব'ল বুলি লৈ গুচি আহিলে দেই তাৰপিছত যোৱা নাই আৰু গম পাইছোঁ তাৰপিছত ৰাজেশ দাই ক'লে তাৰপৰা ৰাজেশ দাই তেতিয়া মোক ফটোশ্বুটো কৰিব দিছিল ৰাজেশ কৈছে তুমি তই ফটোশ্বুট এটা কৰিবি ফটোশ্বুটটো দৰকাৰ ৰাজেশ দাই তেতিয়া মোক মানে কিবা মানে ভাই নিজৰ ল'ৰাৰ টাইপ বহুত গাইড কৰিছিল তাৰপিছত এই ৰাজেশ দাই ক'লে যে তই জিম যোৱা কৰ তাৰপৰা মই ক'লোঁ দাদা জিম ক'ত গ'লে কি হ'ব কৈছে তেতিয়া আৰু মহাদেৱ ডেকা ছাৰক চবেই কয় আৰু তেতিয়া ক'লে যে মহাদেৱ ডেকাৰ জিমত যাই ক'ত আছে জানো এনেকৈ কৈ কোনোবা এটা কওঁতে আকৌ কোনোবা তাতে ডিজি মিউজিকত থাকে ন কোনোবা এটা ওলাই দিলে আৰু ফিটনেছ প্লেনেট শিলপুখুৰীত তালৈ গ'লোঁ আৰু তেনেকৈ এক্সাৰচাইজটো যদিও তেতিয়া এৰা ধৰা হৈ আছিলে কিন্তু মই কৰি আছিলোঁ কণ্টিনিউৱাছ কৰি আছিলোঁ লাহে লাহে শৰীৰটো গঠনটোও ভাল হ'ল তাৰপৰা কৰি থাকোঁতে ঠিক 2019 মানত তেতিয়া এই জিমটো মোৰ যিজন পাৰ্টনাৰ অৰবিন্দ তো সিয়ে তাৰে আছিলে তো সি নিজৰ পাৰ্চনেল কামৰ কাৰণে সেই যোৰহাট গুচি যাবলগীয়া হ'ল তো ইয়াতে সি থাকিব নোৱাৰা হৈ গ'ল তাৰপৰা সি মোক এদিন সেই কথাই বতৰাই ওলালে সি ক'লে যে এনেকৈ মইতো এতিয়া গুৱাহাটীত নাথাকোঁৱে তো জিমটো বেলেগৰ হাতত দিলেও ভালকৈ মেইনটেইন নকৰে তেনেকৈ কথা বতৰা পাতি দুইটা পাৰ্টনাৰ হিচাপে এতিয়া চলাই আছোঁ আৰু মজা এতিয়া কেনেকুৱা চলি আছে ভাল চলি আছে আৰু মই দেখি আছোঁ মানে ট্ৰেইনাৰজন বহুত ভাল হৈ আছে এতিয়া বৰ্তমান আমাৰ ট্ৰেইনাৰ অকণমান প্ৰব্লেম হৈ আছিলে আগতে এতিয়া অৰ্জুন হেৰি আছে নামটো উদয় আৰু মোৰ জিমটো মানে এতিয়া কাৰ্ডিঅ'ৰ কাৰণে বেষ্ট আৰু উদয়ে তাক কাৰ্ডিঅ' মাষ্টাৰ এই কাৰ্ডিঅ' আৰু সি কেইটামান লাষ্টলি ট্ৰেন্সফৰ্মেশ্যন কৰিছে তুমি দেখিলে পাগল হৈ যাবা 3 মাহত উইদাউট এনি ছাপ্লিমেণ্ট উইদাউট এনি মেডিচিন অকল কাৰ্ডিঅ' আৰু ৱেইটনিং কৰাই আপোনাৰ বেছি ষ্টুডেণ্টে আছে আৰু মোৰ এইটো জিমত এনেও বেছি ষ্টুডেণ্ট আৰু বহুত এফৰ্ডেবল হয় জিমটো দেই বহুত নহ'লে মই নাহিলোহেঁতেন সেইটো হয় মই মানে পাৰ্চেণ্টেজ ল'বলৈ বাকী আৰু ইমান দিন হৈ গৈছে তো আপোনালোকে আহিব পাৰে দেই যদি ওচৰে পাজৰে কোনোবা আছে জুটনিয়ালিতে একদম ডাইৰেক্ট জুটনিয়ালিত ৰমেন্দ্ৰ এৰিনা বুলি মানে তলত দুখন ফাৰ্মেচী একেলগে আছে তো সেই বিল্ডিংটোৱে থাৰ্ড ফ্ল'ৰত যদি আহিব ধৰি লওক চানমাৰী জুটনিয়ালি আপোনাৰ এইফালে কি আছিলে গীতানগৰ তো সেইখিনি যিখিনি ওচৰা ওচৰি আছে অকণমান যদি ৰাজগড়ত যদি থাকে একেবাৰে ওচৰ হয় ৱাকিং ডিষ্টেঞ্চ আৰু মানে ষ্টুডেণ্ট হ'লে অকণমান বহুত বেছি কনচেচন অকণমান দিয়া হয় কাৰণে বহুত ফেচিলিটি আছে বাকী জিমখিনিত মানে যিমান ফিজ হয় ইয়াত নহয় মানে আৰু আপুনি একদম ঘৰুৱা নিচিনা পাব মানে পৰিৱেশটো ইমান আপোনাক কোনো দম দিয়া মানুহ নাই নিজৰ ইচ্ছামতে মাৰিব পাৰে যদি ট্ৰেইনাৰ ল'লে যদি বোলে না মই নিজে মাৰিম তেতিয়া আপোনালোকে মাৰিব পাৰে নিজে তো আহিব ইয়াত কথা চথা পাতিবলৈ আমাৰ সংগ এটা পাওঁ মানে মানুহ মানে এতিয়াতো খালী হৈ আছে ন পুৰা ধৰি লওক দুপৰীয়া টাইমতো আহিব পাৰে আপোনালোক গ্ৰুপ বান্ধি আহিব পাৰিলে বেছি ভাল ন মানে গ্ৰুপ হ'লে বহুত বেছি প্ৰফিট থাকে হেল্থ অকণমান ল'বলৈ ভাল হয় গৌৰৱ দা আমি সময় হৈ গৈছে আমাৰ পটককৈ বহুত সময় গুচি গ'ল গম নোপোৱাকৈ আৰু আমি এপিছ'ড কৰিম পাছত তাৰ আগতে যদি অডিয়েঞ্চক কিবা এটা ক'বলৈ বিচাৰে যিসকলে আপোনাৰ চিৰিয়েল চাই আছে ক'ব পাৰে মই ধেমাজিৰ গাঁৱৰ এটা ল'ৰা আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আহি এইখিনি ঠাই পাইছোঁহি গতিকে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম মোক সদায় লাগিব তো দিবই লাগিব এইটো বাধ্যবাধকতা ধেমাজিখিনিতো পূৰা দিব ধেমাজিবাসীয়ে তো সদায় দি যাব আৰু স্নেহ বন্ধন চাব 8:30 বজাত দিয়ে ৰঙত খুব ভাল পাব এটা অগতানুগতিক কাহিনী খুব ধুনীয়াকৈ আমি কৰিছোঁ বহুত কষ্ট কৰি কৰিছোঁ তো আপোনালোকৰ কাৰণে আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে তো আৰু সদায় মোক মৰম আশীৰ্বাদ দি যাব সদায় অসমীয়া চিনেমা চিৰিয়েল চাব যিমানে আপোনালোকে অসমীয়া চিৰিয়েল চিনেমা চাব অসমীয়া চিৰিয়েল চিনেমা সিমানে আগবাঢ়ি যাব হয় আমাৰ কেতিয়াবা ধৰক বহুতে কয় যে এই চাউথ ইণ্ডিয়ান চিনেমাবোৰ ইমান ওপৰত হেৰি অসমীয়া চিনেমা নহয় কিন্তু চাউথ ইণ্ডিয়ান চিনেমা এখনত সিহঁতৰ যিমান কালেকশ্যন হয় আমাৰ অসমীয়া চিনেমা এখনত সিমান কালেকশ্যন নহয় এতিয়া বহুত ভাল হৈছে এতিয়া লাষ্টলি মোৰ 2খন চিনেমা আহিব ডক্টৰ বেজবৰুৱা 2 মানে ডক্টৰ বেজবৰুৱাৰ চিকুৱেল এখন নিৰ্মাণ হ'ল ডক্টৰ বেজবৰুৱা 2 বুলি এই বছৰতে ৰিলিজ হ'ব আৰু লক্ষীপথাৰৰ যিটো ইনচিডেণ্ট আছিলে সেই ইনচিডেণ্টটোক লৈ লক্ষীপথাৰ বুলি এখন চিনেমা কৰিলোঁ আমি এখনো আহিব এই বছৰৰ ভিতৰতে তো এই 2খন চিনেমা চালে আপোনালোকে গম পাব যে অসমীয়া চিনেমাও সলনি হৈছে অলপ দিনৰ আগতে মোৰ বুলি এখন ৱেব ছিৰিজ ৰিল ড্ৰামাত ৰিলিজ হ'ল তো মোৰ বাহিৰৰ বন্ধু কিছুমানে চাই বেংগলোৰ এজন বন্ধুৱে চাই কৈছে অসমীয়া ৱেব ছিৰিজ কাম কৰি আছে মই বোলো য়েছ আমি এইটো বাজেটত এই লেভেলত কাম কৰি আছোঁ গতিকে যেতিয়া আপোনালোকে আমাক মৰম আশীৰ্বাদ বেছিকৈ দিব তেতিয়া আমি আৰু বেছি ভাল কাম কৰিব পাৰিম
নাই এতিয়া যথেষ্টখিনি দি আছে মৰম আৰু ভালকৈ কাম কৰি যাওক আশা কৰিছোঁ আমি মানে কি চাই ভাল লাগে ন চিৰিয়েলে হওক বা নিজৰ চিনাকি মানুহ এজন থাকিব লাগিলে আমি ঘৰটো এতিয়া দেখাই ভাল লাগে যে গৌৰৱ দাই কাম কৰি আছে সেইটো হয় তোমাৰ প্ৰডাকশ্যনৰ কাম হ'লেও তেনেকৈ কৈ ভাল লাগে মানুহৰ আগত কৈ ভাল লাগে যে অজান্তিক মোৰ ভাইটি এটাই কৰে কোনোবাই ক'লে অজান্তিকৰ কথা ওলালে মানে এইটো ওলায় ন অজান্তিক মানে অকণমান কালচাৰ মাইণ্ডৰ মানুহ হ'লে অজান্তিকৰ কথা ওলায় আৰু তেতিয়া মোৰ ভাল লাগে যে মোৰ ভাইটি এটাই অজান্তিক কৰে ধন্যবাদ ইমানখিনি আপোনালোক সহায়ৰ কাৰণে কৰি আছোঁ এতিয়ালৈকে যেনে তেনে চুচৰি বাগৰি তো অনাতাৰ আজি আমি ইমানখিনিতে সামৰিছোঁ সময় হৈ আহিছে আৰু একো খোৱা নাই অৱস্থা বেয়া হৈ গৈছে তো আমি আকৌ সোনকালে লগ পাম গৌৰৱ দাক আজি অকণমান টাইমটো কম হৈছে কাৰণ আমাৰ অপাৰেটৰ নাই আজি তো আমি ইমানখিনিয়ে সামৰিছোঁ আৰু নতুন এটা এপিছ'ডেৰে সোনকালে লগ পাই আছোঁ শুভৰাত্ৰি